Hi friends, welcome to my YouTube channel JD Kitchen. আপোনালোক সকলোলৈকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো চাই থাকিব আজি কি বনাওঁ তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি বনাম বৰালি মাছ আৰু ভেদাইলতাৰ মানিমুনিৰ আঞ্জা কেৰাহীখন গৰম হৈছে তেল দি দিছোঁ তেলখিনি গৰম হৈ গৈছে পকি গ'ল এতিয়া বৰালি মাছখিনি ফ্ৰাই কৰিম বৰালি মাছ ফ্ৰাই কৰি ঢাকনাখন দি ল'ব কাৰণ নহ'লে চিটিকনি আপুনি ফুটি তেল পৰিব তো এয়া মাছ ফ্ৰাই কৰা হৈ গৈছে এয়া এপিচ এপিচকৈ নমাই ল'ম নমাওঁতে সাৱধানে নমাব কাৰণ বৰালি মাছৰ ফুটি গ'লে তেল গোটেই গাতে পৰিব এতিয়া এটা পিঁয়াজ মিহি মিহিকৈ স্লাইচ কৰি ল'ম কাটি ল'ম বেছি পিঁয়াজ নালাগে এটা দিলেই হ'ব মাছৰ আঞ্জাত ইমান পিঁয়াজ মিহিমিহিকৈ কটা হৈ গৈছে এতিয়া 4-5 ফুটমান নহৰু পিহনা পিহি ল'ম তো সদায় মই খুন্দনাতে খুন্দি লওঁ আজি পিহনাত পিহি দিছোঁ ভালকৈ পিহনাখনত নহৰু পুখুৰীত পিহি ল'ম ধুনীয়াকৈ এতিয়া দুটা পকা জলকীয়া কাটি ল'ম আৰু অলপমান জালুকৰ গুড়ি দৰকাৰ হ'ব জালুক অলপ গৰম কৰি থেতেলিয়াই লৈছোঁ এয়া জালুক হৈ গ'ল থেতেলিওৱা গেছটো জ্বলাই এতিয়া কেৰাহীখন পাতি দিম এই যে লাইটাৰটো দেখিলে লাইটাৰটো মই ঘৰতে নিজে প্ৰস্তুত কৰিম এতিয়া কেৰাহীখন গৰম হৈ গৈছে এতিয়া তেল অলপ দি দিম নহৰু পিঁয়াজ জলকীয়া সকলোখিনি দি ভালদৰে মিহলাই দিম ভিডিঅ'টো চাই থাকিব আপোনালোকে আগলৈ কি কি দি বনোৱা হয় ভালদৰে মিহলাই দিছোঁ এতিয়া হালধি পাউডাৰ অলপ দি দিওঁ হালধি পাউডাৰ অলপ দি দিছোঁ ধুনীয়াকৈ আৰু অলপ সোৱাদ অনুসৰি নিমখটো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব বেছিকৈ নিমখ দিলেও শুকাই যাব পাৰে সেইকাৰণে কমকৈ দিব পাৰিলে পিছত পানী দিয়াৰ পিছত আকৌ অলপ দি দিব এতিয়া অকণমান ধুনীয়াকৈ কালাৰ এটা উঠি গৈছে এতিয়া দুটা কাটি থোৱা আলু বইল কৰি লৈছিলোঁ এইকেইটা দি দিছোঁ আৰু দি পেলাই ধুনীয়াকৈ এতিয়া মিহলাই দিম আৰু দুপিচমান অকণমান ভাঙি দিছোঁ তাৰপিছত পানী দিয়াৰ পিছত ধুনীয়াকৈ ডাঠ হৈ গৈছে ধুনীয়াকৈ দি দিছোঁ এতিয়া খুন্দি থোৱা জালুক চামুচ দি দিছোঁ আৰু অলপ মিহলাই ধুনীয়াকৈ মিলাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি কি দিয়া হয় এতিয়া মিক্সিত দি থোৱা আপোনাৰ ভেদাইলতা মানিমুনি ভাতখিনি ধুনীয়াকৈ পানী বনাই থৈছিলোঁ সেইখিনি এনেকৈ দি দিম আৰু ধুনীয়াকৈ সিজি গৈছে এতিয়া আৰু কালাৰ এটা হৈ গৈছে সেউজীয়া কালাৰ ধুনীয়া এটা কালাৰ আহিছে দেখিছে এতিয়া অলপ পানী দি দিম পানী অলপ দিব লাগিব আৰু মাছটো দিম যে সিজিবৰ কাৰণে ধুনীয়াকৈ উতলি গৈছে দেখিছে ধুনীয়াকৈ উতল আহিব এতিয়া বৰালি মাছ কেইপিচ এপিচ এপিচকৈ জোলখিনি দি দিম আঞ্জাখনত ধুনীয়াকৈ দি দিম আৰু এতিয়া অলপ লৰাই দিম ধুনীয়াকৈ অলপ সিজিবলৈ দি দিম এতিয়া ঢাকনাখন লগাই দিম তাৰপিছত মাছ হৈ গ'ল ধুনীয়াকৈ দেখিছে দেখিবলৈ কিমান ধুনীয়া হৈছে তো এতিয়া অলপ বাতিত জোল লৈ লৈছোঁ আৰু এপিচ মাছ উলিয়াই লওঁ আজিলৈ আহিলোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বহুত ধন্যবাদ